হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলিয়াজান অধিৱেশন। তেওঁলোকে কিদৰেনো এই অধিৱেশনস্থলী সজাই পৰাই তুলিছে জানিবলৈ চাই থাকক ভিডিঅ'টো। মই আজি উপস্থিত আছোঁ দুলিয়াজান কলেজৰ ওচৰৰ চলাকুটিৰ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলিয়াজান অধিৱেশনত বহুত ধুনীয়া পৰিৱেশ, খুব সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে। তো কাইলৈৰ পৰা 4 দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব। আপোনালোকক এই 4 দিনৰ কিছু মুহূৰ্ত আপোনালোক দেখাবলৈ চেষ্টা কৰিম। সেয়ে এইফালে চাওক, বাঘজানত যি দুৰ্ঘটনা ঘটি গ'ল, বাঘজানৰ এক প্ৰতিচ্ছবি তেওঁলোকে দাঙি ধৰিছে। অভিশপ্ত বাঘজান। সঁচাকৈ খুব সুন্দৰকৈ সজাই পৰাই তুলিছে, নহয়নে বাৰু? আপোনালোকে চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এইফালে আমাৰ বাপতি সাহোন বিহু আখৰা চলি আছে। আজি ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব। চেনেলত যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। টিল দেন টাটা, বাই বাই। চ' গাইজ, যাব লৈছিলোঁ কিন্তু হঠাৎ আহি গ'ল বৰষুণ মানে নক'ব আৰু, একদম ধমধমকৈ দিছে, বহুত ডাঙৰ বৰষুণ। হে প্ৰভু, তুমি ক'ত আছা? কাইলৈৰ পৰা যাতে আৰু বৰষুণ নিদিয়া। তো আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। বাই বাই, জয় আই অসম।